Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 10 or mathematics or দ্বিতীয়টো চেপ্টাৰ বহুপদৰ অনুশীলনী 2.1 অনুশীলনী 2.1 or question number 1 ত কৈছে যে কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px ৰ লেখবোৰ তলৰ চিত্ৰ 2.10 ত দিয়া আছে প্ৰতিটো ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা উলিওৱা সো ইয়াৰ আগতে আমি পঢ়ি আহিছো যে এটা বহুপদৰ যেতিয়া আমি লেখটো চাও সেই লেখটো চাই পেলাই আমি ক'ব পাৰো যে বহুপদটোত শূন্য সংখ্যা কিমান হ'ব আৰু হেতু আমি কেনেকৈ গম পাও যে লেখডালে x অক্ষক কিমানটা বিন্দুত কাটে সিমান সংখ্যকে সেই বহুপদটোৰ শূন্য থাকিব সো এতিয়া ফাৰ্স্ট যোনটো আমি গ্ৰাফ দেখিছো ফাৰ্স্ট যোনটো লেখ দেখিছো হেতু দেখিছো যে বহুপদটোৰ লেখ কোনডাল হয় এডাল হয় এতিয়া আমি দেখিছো যে এই লেখডালে x অক্ষক কোনো বিন্দুতে কটা নাই হেহে এই যোনটো বহুপদ হ'ব এই বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব 0 সো প্ৰথমটোৰ ক্ষেত্ৰত নম্বৰ 1 টোৰ ক্ষেত্ৰত আমি শূন্যৰ সংখ্যা কিমান পালো 0 অৰ্থাৎ ইয়াত এটাও শূন্য নাই সেকেন্ডটোত আমি দেখিছো যে এই যোনটা লেখ আছে এই লেখডালে x অক্ষক অকল এই বিন্দুটোত কাটিছে এটা বিন্দুত কাটিছে অৰ্থাৎ এই যোনটো সেকেন্ড আমি বহুপদ পাইছো সেই বহুপদটোৰ শূন্য সংখ্যা কিমান হ'ব 1 Next number 3 টোত আমি দেখিছো যে এই লেখডালে x অক্ষক এটা দুটা তিনটা বিন্দুত কাটিছে অৰ্থাৎ এই যোনটো বহুপদ px ৰ শূন্যৰ সংখ্যা কিমান হ'ব 3 তাৰ পিছৰ 4 নম্বৰ যোনটো আমাক বহুপদৰ লেখ দিছে সেই বহুপদৰ লেখটোত আমি দেখিছো যে এই লেখডালে এটা দুটা এই দুটা বিন্দুত x অক্ষক কাটিছে অৰ্থাৎ এই বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব 2 শূন্যৰ সংখ্যা = 2 এইটোৰ ক্ষেত্ৰত নেক্সট নম্বৰ 5 টোত আমি যদি লেখটো চাও লেখটোত দেখিছো যে লেখডালে কি কৰিছে x অক্ষক এটা দুটা তিনটা চাৰিটা বিন্দুত কাটিছে অৰ্থাৎ এই যোনটো px ৰ শূন্যৰ সংখ্যা কিমান হ'ব 4 শেষৰ যোনটো আমাক গ্ৰাফ দিছে সেই গ্ৰাফটোত আমি দেখিছো যে লেখডালে এই x অক্ষক এটা দুটা তিনটা বিন্দুত কাটিছে অৰ্থাৎ এই যোনটো আমি বহুপদ পাইছো এই বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব 3 সো এনেদৰে আমি অকল সেই বহুপদটোৰ লেখডাল চাই আমি ক'ব পাৰো যে সেই বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে অলপ হলেও হেল্পফুল হ'ল ভিডিওটো চাই যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও আগলৈও চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ